হয়, আজি সৌদৌখম আদিবাসী মহিলা শক্তি বাগজান আঞ্চলিক সমিতিৰ উদ্যোগত তথা সমূহ প্ৰাথমিক সমিতিৰ সহযোগত ছোৱালী তথা মহিলাসকলৰ আত্মসুৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ একমাহব্যাপী আয়োজন কৰা হৈছে। স্থান হৈছে আপোনাৰ বান্দৰঘাটি উচ্চ মাধ্যমিক ক্ৰীড়াক্ষেত্ৰ। লগতে 1 নৱেম্বৰ পৰা আজিয়েই শুভ উদ্বোধনী শুভ আৰম্ভণি কৰা হ'ল। আমাৰ বিশিষ্ট অতিথি ৰূপে আমাৰ উপস্থিত থাকে বান্দৰঘাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা আমাৰ দিয়ামলী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক, লগতে আমাৰ মনোবিজ্ঞান, লগতে আমাৰ আদিবাসী মহিলা সমিতিৰ সতীৰ্থ কৰ্মকৰ্তাসকল। আৰু এইখিনিতে বিশেষকৈ মই ক'ব বিচাৰোঁ, যিহেতুকে এই মহান উদ্দেশ্য হাতত লোৱা হৈছে, কাৰণ দিনক দিনে নাৰীৰ ওপৰত নিৰ্যাতন হত্যাৰ দৰে কাণ্ড আমি দেখিবলৈ পাইছোঁ। দুখ লগা আৰু লজ্জাজনক বিষয়। এই কাণ্ড, এই ধৰ্ষণ হোৱাৰ কাৰণেই আমি আদিবাসী মহিলা সমিতি হৈ আঞ্চলিক সমিতি হৈ যিটো পদক্ষেপ লৈছে, সঁচাকেই আদৰণীয় পদক্ষেপ, যাতে আমাৰ নাৰী সমাজখনে, আমাৰ ছোৱালী মহিলাসকলে কিঞ্চিত হ'লেও নিজক বিপদৰ সময়ত সুৰক্ষা কৰিবৰ কাৰণে কিবা এটা ইয়াৰ পৰাই একমাহ কোচিঙত শিক্ষা আহৰণ কৰিব পাৰিব। নিজৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে থিয় দিব পাৰিব, নিজৰ কাৰণে তেখেতসকলে সেল্ফ ডিফেন্স নিজৰ কাৰণে কৰিব পাৰিব বুলি এইখন প্ৰশিক্ষণ হাতত লোৱা হৈছে। লগতে এয়া অকল শাৰীৰিক শক্তিয়ে নহয়, এয়া হৈছে মানসিক শক্তি, এয়া হৈছে এক মানসিক শক্তিৰ প্ৰতীক। লগতে নিজক সুস্থ সবল কৰিলেহে আমি সমাজখনক সুস্থ সবল কৰি ৰাখিব পাৰিম। আৰু সকলোৱে যাতে আমাৰ এই আত্মসুৰক্ষাৰ প্ৰশিক্ষণত সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু সকলোৱে যাতে এই একমাহ ধৰি যিটো কোচিং হাতত লোৱা হয় সেল্ফ ডিফেন্সত, আপোনালোকেও সহযোগ কৰিব আৰু জড়িত হ'ব বুলি আমাৰ বাগজান অঞ্চলবাসীৰ ৰাইজক কামনা কৰিছোঁ। ধন্যবাদ, জহাৰ। আজি সদৌ অসম আদিবাসী মহিলা শক্তিৰ যোগেদি আজি ছাত্ৰ ছাত্ৰীসকলৰ, বিশেষকৈ ছাত্ৰীসকলৰ আত্মসুৰক্ষাৰ বাবে আজি এই অনুষ্ঠানটো আয়োজন কৰিছে। আয়োজনটোত তেওঁলোকৰ কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত আছে আৰু যথেষ্ট সফল হৈছে বুলি ভাবোঁ। আজিৰ পৰা প্ৰায় 10 দিন এমহীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন হৈছে। এমহীয়া কাৰ্যসূচীত তেওঁলোকে শাৰীৰিক মানসিকভাৱে কেনেকৈ নিজক সুৰক্ষিত কৰি ৰাখিব লাগে সেই সম্পৰ্কত প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু সেই আৰম্ভণি কাৰ্যসূচীৰ আজি অংশত আমিও অংশগ্ৰহণ কৰি মই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চাইকেট্ৰিক কাউন্সিলাৰ হিচাপে ইয়াত উপস্থিত থাকি যথেষ্ট ভাল পাইছোঁ। আৰু প্ৰায় আমি মানসিক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই সদৌ অসম আদিবাসী মহিলা শক্তি বাগজান আঞ্চলিকৰ মই সভানেত্ৰী শ্ৰীমতী শিলা কুজুৰ। সদৌ অসম আদিবাসী মহিলা শক্তি বাগজান আঞ্চলিকৰ সমিতি উদ্যোগত আৰু সমূহ প্ৰাথমিক সমিতি উদ্যোগত ছোৱালী তথা মহিলাসকলৰ বাবে আত্মসুৰক্ষা বিশেষ প্ৰশিক্ষণ শিবিৰ। স্থান হৈছে আমাৰ বাগজান উচ্চ প্ৰাথমিক বিদ্যালয় খেলপথাৰ। আৰু আমি যিহেতু এতিয়া লৈছোঁ 1 নৱেম্বৰ পৰা 1 ডিচেম্বৰলৈকে। আজিকালি হৈছে মহিলা ধৰ্ষণ হৈ আছে, বিশেষ কৰি আমাৰ 5 বছৰীয়া আজিকালি ছোৱালীকো নেৰিছে। সেইবিলাক চাই নাৰী সুৰক্ষাৰ কাৰণে আওপা হৈ আমি আজি এই পদক্ষেপ লোৱা হৈছে। লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। হয়, আজি সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বাগজান আঞ্চলিকৰ সমিতিৰ সহযোগত আৰু ইয়াৰ লগতে স্থানীয় প্ৰাথমিক গোটসমূহৰ সহযোগত আজি আমি নাৰী সুৰক্ষাৰ কাৰণে ছোৱালীসকলৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধনী কৰিলোঁ। আৰু আমি বাৰম্বাৰ দেখিবলৈ পাইছোঁ যে নাৰী সমাজখন সুৰক্ষিত নহয়, আমাৰ ছোৱালীসকল সুৰক্ষিত নহয়। বাৰম্বাৰ নাৰী ছোৱালীসকলৰ ওপৰত নিৰ্যাতন, ধৰ্ষণ এনেধৰণৰ কাণ্ড আমি দেখিবলৈ পাইছোঁ। আৰু যিহেতু বহুত দুখ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ এইখন সমাজত নাৰী সুৰক্ষিত নহয়। আৰু এইখন পদক্ষেপ আমি লৈছোঁ কাৰণ আমাৰ নাৰীসকলক আমি সুৰক্ষা, আত্মসুৰক্ষা যি আছে, নাৰীসকলে নিজৰ সুৰক্ষা নিজেই কৰিব লাগিব বৰ্তমান সময়ত। আৰু
সেই বিষয়ে আমি বিশেষভাৱে লক্ষ্য ৰাখি আজি নাৰী সুৰক্ষাৰ বাবে নাৰীসকলৰ আত্মসুৰক্ষাৰ শিবিৰখন শুভ উদ্বোধনী কৰিলোঁ আৰু লগতে আমাৰ সদৌ অসম আদিবাসী মহিলা শক্তি সকলো বিষয়ববীয়াসকলে আৰু মহিলাসকলৰ হৈ আমি মাত মাতিম আৰু নাৰীসকলৰ যি সুৰক্ষা আমি দিব লাগিব আৰু চৰকাৰখনকতো আমি বাৰম্বাৰ কৈয়ে থাকোঁ আমাক নাৰীসকলক সুৰক্ষা লাগে, কিন্তু আমাৰ যিখন সমাজ আমি দেখিবলৈ পাইছোঁ যে নাৰীসকল সুৰক্ষিত নহয়, পদে পদে নাৰীসকল শোষিতা বঞ্চিতা হ'ব লগা হৈছে আৰু যাৰ দেখি আমাৰ নাৰী সমাজখন পিছলৈ গৈ আছে যেন লাগিছে। কিন্তু আমি নাৰীসকলক আত্মবিশ্বাসী কৰি তুলিব লাগিব, নাৰীসকলক আমি স্বাৱলম্বী সবল কৰি তুলিব লাগিব যাতে তেওঁলোকে নিজৰ সুৰক্ষা নিজেই কৰিব পাৰিব। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ যে সৰু ছোৱালী হওক ডাঙৰ ছোৱালী হওক আৰু আমাৰ যুৱতী মহিলাসকল সকলোৰে বাবে এই শিবিৰখন খোলা আছে আৰু আপোনালোকেও আহি প্ৰশিক্ষণ ল'ব পাৰিব। ধন্যবাদ সকলোকে।